दिनै पानजाय आफादनि मोनसे मावखुलि बेखेवनाय हाबाफारि बेहाय आं गावखौनो बाहागो लादों जे फैगौ 14 आरो 15 जुलाइ मासाव गुथि बोसोरारि जुथुम्मा माने दुलाराय बिटिएडि गुदि फोरोंगिरि आफादनि बेहाय जुथुम्मा जानो थांगासिनो दङ आरो बेजोंनो लोगोसे 8थि दुलाराय बिटिएडि गुदि बर' माने फोरोंगिरि आफादनि मोनसे बेहायबो मेल जानो थांगासिनो दङ आरो बे मेलनि थांखिजोंनो बिथांमोना मोनसे मावखुलि बेखेवनाय हाबाफारि लादोंमोन आरो बे मावखुलि बेखेवनाय हाबाफारियाव आंखौ गाहाय आलासि महरै लिंहरदों आरो दिनै बेखेवना होदों। आं मिजिंथियोदि बे जानो गोनां जि जुथुम्मा फोरोंगिरिफोरनि बे फोरोंगिरिफोरनि जुथुम्माया माने जाफुंसारगोन आरो बेयाव जेसेबांखिनि आंनिफ्राय हेफाजाब आं होनो हायो बेखौ आं हेफाजाब होनो थाखाय आं थियारि। फोरोंगिरिफोरनि मा जेंनाखौ लानानै बे एसोसिएसन बिथांमोनहा गोबां चार्टार अफ डिमान्ड बिथांमोनहा दङ आं बिथांमोनासो बुंनो हागोन खिन्थु जोङो बिभागीय भाबे डेफिनेटलि जिमानखिनि जोङो सरकारनिफ्राय जोंखौ बिथोन होगोन बे हिसाबै बिथोनफोरखौ जों मावफुंनाया जोंनि थांखि आरो गतिके बेखौ जोङो आखरे आखरे मावफुंलांनो थाखाय जोङो नाजागोन। কাজলগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী লগতে বিটিএডি প্ৰাথমিক শিক্ষক সন্মিলনীৰ সংযুক্ত অধিৱেশনখন কাজলগাঁৱৰ কাশীকোট্ৰা হায়াৰ ছেকেণ্ডেৰী প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লৈছোঁ। আমি ইয়াত এই উপলক্ষে অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে। অভ্যৰ্থনা সমিতিৰ লগত মহকুমা সন্মিলনীৰে বিগত এক সপ্তাহ ধৰি জোৰদাৰ প্ৰস্তুতি চলাই আছোঁ। সেই হেতুকে আজি আমাৰ কাৰ্যালয়টো মুকলি কৰা হ'ল। কাৰ্যালয় মুকলি কৰিছে আমাৰ মাননীয় চিৰাং জিলা শিক্ষা বিষয়া শ্ৰীযুত জয়পাল সিং ব্ৰহ্ম ডাঙৰীয়াই। গতিকে আজিৰ পৰাই আমি ইয়াতে ওতঃপ্ৰোতভাৱে লাগি পেলাই এই কাৰ্যালয়টো সম্পূৰ্ণৰূপে সফলীভূত কৰিবলৈ আমি প্ৰস্তুতি হাতত লৈছোঁ। ইয়াত বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে। কালাৰফুল প্ৰগ্ৰাম হ'ব, যিহেতু 2 দিনীয়া প্ৰগ্ৰাম। বিগত দিনত যেনেকুৱা অধিৱেশন হৈছে তাতকৈ লেখত লগাবলগীয়া অধিৱেশনখন আমি অনুষ্ঠিত কৰিবলৈ গৈছোঁ। কাৰণ ইয়াত এইবাৰ মহকুমা মাত্ৰ নহয় পেলাই বিটিএডি যিটো নেকি আমাৰ কমিটি আছে সংযুক্তভাৱে অধিৱেশনটো হৈ আছে। হেতুকে মহকুমাৰ হৈ মই এইটোৱে আহ্বান কৰিব বিচাৰিছোঁ যে সকলো শিক্ষক ইয়াতে অসমীয়া, বড়ো, হিন্দী, বঙালী মাধ্যম বুলি নহয়, সকলো শিক্ষক শিক্ষয়িত্ৰী সকলে আহি পেলাই যোগাযোগ কৰক। বিভিন্ন ক্ষেত্ৰত আৰ্থিকৰ যোগাযোগ কৰক বা সহযোগিতা কৰক, এইটো আমাৰ আহ্বান থাকিল। আৰু হাতে কামে তন মন ধনছে যিটো কয়, হাতে কামে লাগি পেলাই অহাকালিৰ পৰা ইয়াতে আমাক সহযোগিতা কৰি পেলাই পৰৱৰ্তী যিটো অধিৱেশন আছে 2 দিনীয়া অধিৱেশন তাত সম্পূৰ্ণৰূপে কি ধৰণে এটা সাকসেছৰ দিশত ল'ব পৰা যায় সেই সম্পৰ্কে আমি এটা কাতৰ অনুৰোধ কৰিছোঁ। আৰু এটা কথা অৱশেষত ক'ব বিচাৰিছোঁ যে আমি এই কমিটিত যে আছোঁ এতিয়া, আগন্তুক কমিটি কোনে থাকিব নাথাকিব, মই থাকিম নাথাকিম এইটো বেলেগ কথা, কিন্তু পৰৱৰ্তী যিটো অধিৱেশনৰ অন্তৰ্গত যিটো কমিটি হ'ব, মহকুমাই হওক বা বিটিএডি হওক, এইটো আকৌ এই কমিটিতকৈ জোৰদাৰ কমিটি হওক বুলি ভগৱানৰ লগত প্ৰাৰ্থনা কৰি মই এটা আহ্বান কৰিছোঁ যে ইয়াত সকলো শিক্ষক শিক্ষয়িত্ৰীসকলে সহযোগিতা কৰাৰ কাৰণে পুনৰ মই কাতৰ অনুৰোধ কৰিছোঁ। অহা 14 আৰু 15 জুলাই কাশীকোট্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি কাজলগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ 9ম দ্বিবাৰ্ষিক অধিৱেশন আৰু বিটিএডি প্ৰাথমিক শিক্ষক সন্মিলনীৰ 8ম দ্বিবাৰ্ষিক অধিৱেশন আমি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আৰু ইয়াতে আমি বিভিন্ন কাৰ্যসূচী আছে, যেনে আমি এইবাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আমি বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰিছিলোঁ। আৰু সেই বৃত্তি পৰীক্ষাত আমাৰ মহকুমা সন্মিলনী হিচাপে যিসকল ছাত্ৰ ছাত্ৰী স্থান লাভ কৰিছে তেখেতসকলক আমি সম্বোধন ধৰা কিছু আমি আমাৰ ফালৰ পৰা পুৰস্কৃত কৰা হ'ব। লগতে আমাৰ 15 তাৰিখৰ যি আমাৰ মুকলি সভা হ'ব, এই মুকলি সভাত আমাৰ মুখ্য অতিথি হিচাপে আমাৰ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য সন্মানীয় প্ৰমোদ বড়ো ছাৰ উপস্থিত থাকিব। আমাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনৰ সন্মানীয় সভাপতি অখিল নাথ ছাৰ, ৰাজ্যিক সম্পাদক সন্মানীয় ৰাতুল গোস্বামী ছাৰ আৰু বিভিন্ন পদবীধাৰী আমাৰ ৰাজ্যিক বিষয়াসকল উপস্থিত থাকিব। আমাৰ বিভাগৰ আমাৰ সন্মানীয় জয়পাল ছাৰ, আমাৰ IS ছাৰ বা আমাৰ DI BO ছাৰ তেখেতসকলে আমাক আমাৰ এই মুকলি সভাত উপস্থিত থাকিব। আৰু উপস্থিত থাকি পেলাই আমাৰ যি আমাৰ
সমস্যা, শিক্ষকৰ যিখিনি সমস্যা বা আমাৰ যিখিনি ছাত্ৰ ছাত্ৰীৰ সমস্যা আছে এইখিনি নিশ্চয় আমি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ দিহা পৰামৰ্শমতে আমি সমাধান কৰিবলৈ আমি সক্ষম হওঁ বুলি আশাবাদী। আৰু আমাৰ যি অধিৱেশন, আগন্তুক যি অধিৱেশন, এই অধিৱেশনত যাতে আমাৰ কাজলগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীত যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেখেতসকলে যাতে সহায় সহযোগ আগবঢ়ায়। আমাৰ অহা 14 আৰু 15 তাৰিখত যাতে তেখেতসকলে দুদিনীয়া কাৰ্যসূচীতে উপস্থিত থাকি আমাৰ যিখিনি কাৰ্যসূচী আমি হাতত লৈছোঁ এইখিনি কাৰ্যসূচীৰ সৈতে তেখেতসকলে সহায় সহযোগ আগবঢ়ায়। তাৰ কাৰণে আমি মহকুমা সন্মিলনী আৰু RC সমিতিৰ ফালৰ পৰা আমি বিনম্ৰ অনুৰোধ জনাইছোঁ।